নমস্কাৰ সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। বিদ্যাৰ্থীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম জেনেৰেল নলেজ সাধাৰণ জ্ঞানৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোৰ শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন আছে, যিটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। তো ব'লা বিদ্যাৰ্থীসকল, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনটো? অপশ্যন চেগুন গছ, নিম গছ, বটগছ। এইটো আমি সকলোৱে জানো আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বটগছ। বটগছ হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ। নেক্সট, বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? অপশ্যনবোৰ এনেধৰণৰ: পাগোডা, ত্ৰিপিটক, গীতা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ত্ৰিপিটক। ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। নেক্সট, BTCৰ সম্পূৰ্ণ অৰ্থ কি? অপশ্যন আছে বড়ো টেৰিটৰিয়েল কাউন্সিল, বড়োলেণ্ড টেৰিটৰিয়েল কমিশ্যন। অপশ্যন নেক্সট, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল হৈছে BTCৰ সম্পূৰ্ণ অৰ্থ। নেক্সট, বৌদ্ধ ধৰ্মৰ উপাসনা স্থলক কি কোৱা হয়? অপশ্যনবোৰ এনেধৰণৰ: পাগোডা, গুৰুদ্বাৰা, মন্দিৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাগোডা। বৌদ্ধ ধৰ্মৰ উপাসনা স্থলক পাগোডা বুলি কোৱা হয়। নেক্সট, বৰদিন কোন দিনা পালন কৰা হয়? অপশ্যন 21 ডিচেম্বৰ, 25 ডিচেম্বৰ, 31 ডিচেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 25 ডিচেম্বৰ। 25 ডিচেম্বৰৰ দিনা বৰদিন পালন কৰা হয়। নেক্সট, তামিলনাডুৰ মুখ্য নৃত্যৰ নাম কি? তামিলনাডুৰ মুখ্য নৃত্য হৈছে, অপশ্যন আছে খণ্টুম, ওডিচি, ভাৰত নাট্যম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰত নাট্যম। ভাৰত নাট্যম হৈছে তামিলনাডুৰ মুখ্য নৃত্য। নেক্সট, ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি? অপশ্যন ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়, ভীমৰাও আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়, নালন্দা মুক্ত বিশ্ববিদ্যালয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডক্টৰ ভীমৰাও আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয় হৈছে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়, অপেন ইউনিভাৰ্চিটি। নেক্সট, ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতৰ নাম কি? অপশ্যন অৰুণোদয়, দ্য হিন্দু, বেংগল গেজেট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বেংগল গেজেট। বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকত। নেক্সট, ভাৰতবৰ্ষৰ প্ৰথম পৰমাণু পৰীক্ষণ কিমান চনত কৰা হৈছিল? অপশ্যন 1974, 1984, 1999। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1974 চনত, 1974ত ভাৰতৰ প্ৰথম পৰমাণু পৰীক্ষণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, বিদ্যাৰ্থীসকল, এইটোৰ কুৱেশ্যন আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষৰ প্ৰথম মিছ ৱৰ্ল্ড গৰাকী কোন আছিল? অপশ্যন আছে সুস্মিতা সেন, ঐশ্বৰ্য ৰায়, ৰীতা ফাৰিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। তো আজিলৈকে ইমানেই, ধন্যবাদ।